Welcome to Runjun Kitchen Vlogs. আজি ৰঙালী বিহুৰ সংক্ৰান্তি গতিকে আপোনালোক আটাইলে ৰঙালী বিহুৰ শুভেচ্ছা আৰু শুভকামনা জনালোঁ। আজি মই একচুৱেলি ঘৰত আছোঁ, পৰিয়ালৰ আটাই লগ হৈছে আৰু সেই বুলি ভাবি এফালে ওলাই আহিছোঁ। এতিয়া মই বৰ্তমান ব্ৰহ্মপুত্ৰ জাংগল ভেলী ৰিজৰ্টত উপস্থিত আছোঁ। আশা কৰোঁ আপোনালোক আটাই এই ভিডিঅ'টো চাই ভাল পাব আৰু ভাল পালে নিশ্চয় লাইক এটা কৰিব আৰু মই মোৰ কেমেৰাৰে যিমানখিনি পাৰোঁ ৰিজৰ্টৰ গোটেইখিনি বস্তু দেখুৱাবলৈ আপোনালোকক যত্ন কৰিম। খুব ধুনীয়া লাগে এই প্লেচটোলৈ আহি পেলাই, গতিকে মই আপোনালোক আটাইকে অনুৰোধ জনাইছোঁ। গতিকে বলকচোন মই ভিডিঅ'টোৰ মাজলৈ আপোনালোকক লৈ গৈছোঁ। এয়া ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্টৰ এয়া ৰিচেপশ্যন কাউণ্টাৰ হয়। এয়া সোণাপুৰত অৱস্থিত এই ৰিজৰ্টখন। গুৱাহাটীৰ পৰা বেছি দূৰ নহয়, গতিকে আহিবলৈ খুবেই সহজ। মই এই ৰিজৰ্টখনৰ কথা বহুত দিন আগৰ পৰাই শুনি আছিলোঁ। আজি আমি পৰিয়ালৰ গোটেইখিনি লগ হ'লোঁ। আজিকালি সকলো মানুহে খুব ব্যস্ততাৰ মাজত থাকে, গতিকে পৰিয়ালত একেলগে একেটা সময়তে লগ হ'ব পৰাটো সৌভাগ্যৰ কথা। কিন্তু আমি আটাই আজি ৰঙালী বিহু বুলি পৰিয়ালৰ লগ হ'লোঁ আৰু সেইকাৰণে ভাবিলোঁ বতৰটো যদিও বেয়া, গোটেই অসমতে ধুমুহা বৰষুণে এইকেইদিন মানুহক খুবেই আমনি কৰি আছে। তাৰ মাজতে আমি আজি ওলাই আহিলোঁ আৰু ওলাই আহি পেলাই এই ৰিজৰ্টখনত উপস্থিত হ'লোঁ। গতিকে আপোনালোকক মই এই ৰিজৰ্টখন যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম কেমেৰাৰে। একচুৱেলি বতৰটো খুবেই বেয়া, সেইকাৰণে মই আপোনালোকক যিখিনি পাৰোঁ সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। Time is unfair, 'cause I know you're out there somewhere. ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্টখন একচুৱেলি অলপমান হিলছ হয়, ওখ ঠাইডোখৰ। আৰু এই ৰিজৰ্টখনত এটা খুব সুন্দৰকৈ বনাই থোৱা পুখুৰী আছে আৰু ইয়াত বহুতো কটেজ আছে। আপোনালোকে যদি আহে ৰাতি থকাকৈ আহিব, ৰাতি থাকিলে খুব ভাল লাগে। আৰু এই কটেজবিলাক ওপৰত খুব সুন্দৰকৈ বনাই থোৱা আছে, কিন্তু বতৰটো খুব বেয়া হোৱাৰ কাৰণে মই ওপৰলৈ উঠি যাব নোৱাৰিলোঁ। আৰু ইহঁতি ল'ৰা ছোৱালীকেইটাই খুব সুন্দৰকৈ এনজয় কৰিছে। আৰু এই পুখুৰীটো যে দেখুৱাইছোঁ মই, এই পুখুৰীটোত ব'টিঙৰ সুবিধাও আছে, আপোনালোকে ইচ্ছা কৰিলে ব'টিং কৰিব পাৰিব। আৰু এয়া মোৰ সৰু দাদাই বৰশী বাইছে। বৰশীত মষ্ট প্ৰবেবলি মাছো এটা উঠিছে আৰু মাছটো যিটোলে বৰশীৰ পৰা এৰুৱাইছে। খুব ভাল লাগে। ইয়াতে সৰু ল'ৰা ছোৱালীৰ যেনেকৈ এক্টিভিটিছ আছে ঢেৰ, ডাঙৰেও এনজয় কৰিব পৰা ঢেৰ এক্টিভিটিছ আছে। এইয়া বৰশীত কেইবাটাও মাছ পালে দাদাই। আৰু ইয়াতে আপোনাৰ হাতী চাফাৰীও আছে। হাতীত উঠি গোটেই ৰিজৰ্টখন ঘূৰিব পাৰি। এই গোটেইকেইটা পোৱালি উঠিছে আৰু গাইড হিচাপে চামুলিবোৰে উঠিছে। ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্টত আপোনাৰ ৱেলকাম। ইয়াতে একচুৱেলি আমাৰ বহুত ডিফাৰেণ্ট টাইপৰ এক্টিভিটিখিনি আছে। এক্টিভিটিখিনি ইয়াত অলৰেডি দিয়া আছে, যেনেকৈ জিপ লাইন হৈ গ'ল, আৰ্চাৰী হৈ গ'ল, ডাৰ্ট গেম হৈ গ'ল, চুইমিং হৈ গ'ল। ডিফাৰেণ্ট টাইপৰ এক্টিভিটি আছে, প্ৰাইজবিলাকো ইয়াত দিয়া আছে। সদায় গেষ্টে আহি ইয়াতে ৱেডাৰ এনেকুৱা ন, তো চুইমিং কৰি বহুত বেছি ভাল পায়। চুইমিঙৰ এইবিলাক 250 পাৰ হেডকৈ আছে। সেয়াই আৰু ইমান দিন শুনি আছিলোঁ তাৰমানে ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্টৰ বিষয়ে, আজি খুব ভাল লাগিছে। সেইকাৰণে সদায় ইয়াতে বহুত গেষ্ট আহে, টুৰিষ্টৰ পৰা ধৰি চব আহে। ইভেন বাহিৰৰ এনেখন ফৰেনাৰ এজনী বিয়াও হৈছে। থেংক ইউ। ৱেলকাম।
এই খুবেই ভাল লাগে এই ৰিজৰ্টখনলৈ আহি পেলাই গতিকে আপোনালোকক মই আটাইকে অনুৰোধ কৰিছোঁ আপোনালোকেও এনেকুৱা কৰ্মব্যস্ততাৰ মাজত হ'লেও পৰিয়ালৰ সৈতে আহিবলৈ চেষ্টা কৰক আৰু আহি ইয়াৰ এক অনন্য অভিজ্ঞতা আপোনালোকে লৈ যাওক এয়া লাঞ্চ টাইম হৈছে আমি আটাই খাবলৈ বহিছোঁ পৰিয়ালৰ আটাই লগ হৈছোঁ কাৰণে ঢেৰ বস্তু অৰ্ডাৰ কৰাও হৈছে এয়া চিকেন মাটন পনীৰ আৰু ঢেৰ কিবা কিবি অৰ্ডাৰ কৰিছে এইবোৰ খোলাই নাই কিছুমান এই ৰিজৰ্টখনলৈ আহি খুবেই ভাল লাগিছে আৰু ইয়াতে যিখিনি ষ্টাফ আছে জংগল ৰিজৰ্টৰ তেওঁলোকৰ বিহেভিয়াৰ খুবেই ভাল শলাগিবলগীয়া আৰু এই ৰিজৰ্টখনৰ চাৰিওফালে যিখিনি পৰিৱেশ আছিলে মই সেইখিনি দেখুৱালোৱে আৰু এয়া কিছু সময়ৰ বাবে আমি শৈশৱলৈ উভতি গৈছিলোঁ আৰু এতিয়া আমি পুনৰ গুৱাহাটীলৈ উভতি যাবলৈ লৈছোঁ